নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ প্ৰথম ভিডিঅ' ভিডিঅ'। আৰু এইটো কিউএনএ ভিডিঅ' অনেক কণ্টেণ্ট ক্ৰিয়েটাৰৰ নিচিনাকে একেবাৰে নহয়। এইটো কিউএনএ ভিডিঅ' কেৱল পূজা আৰু পূজাৰ কুৱেশ্যনৰ বিচাৰিয়া। আপোনাৰ পূজা কুৱেশ্যন আছে তেনেহ'লে কমেণ্ট এটা কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ একেবাৰে নাপাহৰিব। তেনেহ'লে দেৰি নকৰোঁ, অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক এতিয়া প্ৰথমটো কুৱেশ্যনৰ এনচাৰ দিওঁ। প্ৰথম কুৱেশ্যনটো আছে, ভাই তুমি কিয় ইমান কোলা? মোৰ গোটেই খানদান কোলা, মই কি কৰিম? সেইটো কথা কোলা হ'লেও দেখাত ধুনীয়া আছো বাৰু, সেইকাৰণে ল'ৰা হ'ব লাগিলে। বিশেষ একো নকওঁ সেইটো বিষয়ত। দুই নম্বৰ কুৱেশ্যনটো আছে, ভাই তুমি হাগোতে কি ৰং ওলাই? চ' এইটো কুৱেশ্যনৰ এনচাৰটো হ'ব, এইটো খোৱাৰ ওপৰত ডিপেণ্ড কৰে। তুমি ৰাতি কি খাইছিলা, কি মানে কেনেকুৱা খাদ্য খাইছিলা, কি তুমি ভক্ষণ কৰিছিলা, সেইটোৰ ওপৰত ডিপেণ্ড কৰে। তুমি যদি এতিয়া বিটৰ চালাড খাই ৰাতিপুৱা হালধীয়া নাহাগাটো, গাজৰৰ চালাড খাই তুমি হালধীয়া হাগিব নোৱাৰা, সেইটো ৰঙাই ওলাব। গতিকে সেইটো খোৱাৰ ওপৰত ডিপেণ্ড কৰে। যদি তুমি কিবা ভাল বস্তু খাইছা, তোমাৰ ভাত দালি যদি খাইছা, তোমাৰ এইটো হালধীয়া ওলাব। যদি তুমি বিট গাজৰৰ চাটনি দি ভাতটো খাইছা, তেতিয়াহ'লে তোমাৰ গুৰটো ৰঙা ওলাব, নহ'লে বেঙুনীয়া ওলাব। বছ কথা সিমানেই। ত' তোমাৰ এনচাৰটো মই তোমাৰ কুৱেশ্যনটো এনচাৰ দিলোঁ, আৰু বাকীখিনি বেলেগ কুৱেশ্যন কমেণ্ট এটা কৰি যাবা এইটো ভিডিঅ'ত। ত' নেক্সট ভিডিঅ'ত আকৌ তোমাক ল'ম। ত' গতিকে নেক্সট এইটো ভিডিঅ'ত আৰু এটা কমেণ্ট কৰি যাবা, ঠিক আছে? ত' ব'লক এতিয়া 3 নম্বৰ ভিডিঅ'ত কমেণ্টলৈ আগবাঢ়োঁ। দুটা কুৱেশ্যন আহিলে খাটেৰা, যিটো মই প্ৰথমতে কৈছোঁ যে উল্টা পুল্টা কুৱেশ্যনৰ এনচাৰ দিয়া হয়। ত' 3 নম্বৰ কুৱেশ্যনটো আছে, ভাইটি এজনে পঠাইছে বাৰু, মোতকৈ সৰু, মোৰ বাৰু সৰুৱে, মোতকৈ সৰু এজনে পঠাইছে। কৈছে, দাদা ল'ৰাবিলাকে কিয় ইমান বোৱাৰী পাগল হৈ থাকে? ছোৱালীবিলাকত কি নাই ল'ৰা যোনবিলাক বোৱাৰীৰ ওচৰত আছে? এইটো বিষয়ত মই এটা কথাই কওঁ, একো নহয় আজি, যিহেতু মই ঘৰত ভিডিঅ' বনাই আছোঁ, সেইকাৰণে মই একো নকওঁ। ক'লে মানে হেৰি হৈ যাব, খেল হৈ যাব, কাজিয়া হৈ যাব, সেইকাৰণে মই এইটো বিষয়ত একো নকওঁ। তোমাৰ ভিডিঅ' নেক্সটত কমেণ্ট ফিল কৰিম দিয়া, নেক্সট ভিডিঅ'ত ল'ম। তুমি ভাল কিবা এটা সোধা, এতিয়া এইটো কি বুলি ক'ম আৰু, মই যিহেতু ঘৰত আছোঁ, নহ'লে পিটন খাব লাগিবতো, সেইকাৰণে এই কমেণ্টটো স্ক্ৰীপ্ট মাৰি দিছোঁ। ত' বেয়া নাপাবা। আৰু তুমি কুৱেশ্যনটো বহুত ভাল সুধিছা, উল্টা পুল্টা কুৱেশ্যনৰ সুধিছা। উল্টা পুল্টা কুৱেশ্যনৰ ভিতৰত এইটোৱে বেষ্ট কুৱেশ্যন। আৰু সেইকাৰণে মই এইটো বিষয়ত একো নকওঁ। তুমি আগলৈ আগবাঢ়ি যোৱা, তোমাৰ ইয়াৰ ধ্বংসৰ ভৱিষ্যত উজ্জ্বল হওক বুলি কামনা কৰিলোঁ। এতিয়া আমি আগবাঢ়িম 4 নম্বৰটো ভিডিঅ' কমেণ্টত। ত' বলক 5 নম্বৰ কুৱেশ্যনটো পঠাইছে এজনে, দাদা হ'ব চাগে, দাদা বা মোৰ লগৰ হ'ব চাগে, তেনেকুৱা কিবা হৈছে। সেইজনে পঠাইছে, ভাই তুমি ইণ্ডিয়ান ভাল পোৱা নে ৰাছিয়ান? ইণ্ডিয়ান ভাল পোৱা নে ৰাছিয়ান? মই বিশেষকৈ ৰেজৰ লৈ যোৱাটো বেছি ভাল পাওঁ। বিশেষকৈ মোৰ দাঢ়ি নাইতো, সেইকাৰণে ৰেজৰ লৈ যোৱাটো বেছি ভাল পাওঁ। ইণ্ডিয়ান বুলি কথা নাই আৰু, মুঠতে চলিলেই হ'ল কাম। তোমাৰ কমেণ্টটো ডেঞ্জাৰ আছে। এতিয়া আমি আগবাঢ়িম 5 নম্বৰটো কমেণ্টলৈ। ত' তুমি এইটো ভিডিঅ'টো কমেণ্ট এটা কৰি যোৱা, যাতে কিবা আৰু এটা অকণমান খাতৰনাক কুৱেশ্যন কৰিব পাৰোঁ, যাতে মই উত্তৰ দিওঁতে অকণমান লাগি ধৰক, ঠিক আছে? ত' নেক্সট এইটো ভিডিঅ'ত কমেণ্ট এটা কৰিছোঁ, ঠিক আছে? ত' 5 নম্বৰ কুৱেশ্যনটো হৈছে, ভাই ভাত খাওঁতে পানী খোৱাটো কিয় ইম্পৰ্টেণ্ট? মই এটা কথাই ক'ম, যেনেকৈ গাড়ী চলাবলৈ তেলৰ বেছি ইম্পৰ্টেণ্ট, তেনেকৈ আমাৰ মানুহৰ জীৱনতো খাদ্য খাওঁতে পানী ইম্পৰ্টেণ্ট। নহ'লে তোমাৰ ভাত খাওঁতে পানী খোৱাটো ইম্পৰ্টেণ্ট। যদি তুমি দুদিন ভাতৰ লগত যদি
তেনেহ'লে পাছদিনাখন তুমি 100 কুইণ্টেল খাওঁতে যি কষ্ট পোৱা যায় নহয় তাতকৈও কষ্ট মানে একদম ভাতকে পাৰিব খালে পোৱা যায় তুমি ট্ৰাই কৰিবা একবাৰ গম পাই যাবা তো আগবাঢ়ো তেতিয়াহ'লে আমি 6 নম্বৰ কুৱেশ্যনটো তো 6 নম্বৰ কুৱেশ্যন এজন দাদাই পঠাইছে দাদাজনে কৈছে ভাইটি মানুহ 4জন কিন্তু কোৱাৰ্টাৰ 2টা কেনেকৈ ভগাই খালে নিচাটো বেছি কথাষাৰ মানে এনেকুৱা হয় তোমালোক যদি মানুহ 4জন আছা তেতিয়াহ'লে কোৱাৰ্টাৰ 2টা আছা তুমি মাহে কিনিবলৈ যদি পইচা নাই বিশেষকৈ তোমালোকে এটা কাম কৰা উইদাউট পানীত মাৰি দিয়া একদম ৰ পেক মাৰি দিয়া তোমালোকে খুব বেছি মুঠতে 2টাই এটা ভাগ কৰি দিয়া 2টা আছে যিহেতু 2টাই এটা ভাগ কৰি দিয়া আৰু আধা ভাগ খাই দিয়া তোমালোকক মানে মিলাব নালাগে তো কুৱেশ্যনে কৰিছে তো সেইটোৱে আৰু চিম্পল কুৱেশ্যন চিম্পল এনচাৰ 2টা আছা এটা ভাগ কৰি লওঁ আৰু সমানে 50-50 পানী মিলাকৈ মাৰি দিয়া তো নেক্সট আৰু এটা কমেণ্ট আহিছে ভাই তুমি দিনত কেইবাৰ মাৰা এইটো বতৰৰ ওপৰত ডিপেণ্ড কৰে বতৰটো কেনেকুৱা সেইটো নহ'লে বিশেষ একো হেৰি নাই সেইটো অকল মৌচমটোৰ ওপৰত ভাল কুৱেশ্যন সুধিছে আগলৈ সুধিলে এটা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ তাৰপৰা আমি 8 নম্বৰ কুৱেশ্যনৰ ফালে আগবাঢ়োঁ তো 8 নম্বৰ কুৱেশ্যনটো হৈছে ভাই তোমাৰ জীয়েক বগা নে বোলে এইটো চালা औकात के बाहर की क्वेश्चन पूछ लिए मुझसे वाले তো 9 নম্বৰ কুৱেশ্যনটো আছে খুব ভাল কুৱেশ্যন সুধিছে এইটো কোনো হেৰি নহয় 9 নম্বৰ 10 নম্বৰ কুৱেশ্যনটো ভাল সুধিছে থেংক ইউ ভালকৈ সোধাৰ বাবে তো এইটো কমে ইয়াত সুধিছে ভাই তোমাৰ ফিউচাৰ প্লেন কি ফিউচাৰ প্লেন বেছি নহয় জাষ্ট দুটামান আছে মানে তোমাৰ এটা ফ্লপ হৈ গ'লে এটা আছে তো মানে বুজিছে নহয় এটা যদি ডাউন হৈ যায় এটা ওপৰলৈ যোৱা কিবা ৰাস্তা ৰাখিছোঁ মানে বেলেগে অপশ্যন 2টা ৰাখিছোঁ 10টা ৰাখিছোঁ কাৰণ কোনটো কেনেকৈ ফ্লপ হৈ যাব কোনো একো ধৰিব নোৱাৰিতো সেইকাৰণে মই 10টা ৰাখিছোঁ তো সেইকাৰণে মানুহে অপশ্যন ৰাখিব লাগে এটা কাম হয় যিমান পাৰে সেইখিনি ৰাখিব লাগে বুজিছা নহয় কথাটো আমি 10 নম্বৰ কুৱেশ্যনৰ ফালে আগবাঢ়োঁ 10 নম্বৰ কুৱেশ্যনটো হ'ল যিহেতু একেবাৰে শেষৰ কুৱেশ্যন আৰু ইমান ভিডিঅ'টো দীঘল কৰিব নোৱাৰি যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু এইটো ভিডিঅ'ৰ চাই যদি আপোনাৰ কিবা মনত অদ্ভুত কুৱেশ্যন আহিছে তেনেহ'লে তলত কমেণ্ট বক্স খোলা আছে কমেণ্ট বক্সত অদ্ভুত কুৱেশ্যন সুধি যাওক মই নেক্সট ভিডিঅ'ত আপোনাৰ কুৱেশ্যনৰ এনচাৰ দিবলৈ চেষ্টা কৰিম তো 10 নম্বৰ কুৱেশ্যনটো আপোনালোকৰ যিহেতু শেষৰ কুৱেশ্যন সেইকাৰণে আপোনালোকক খুব ভাল কুৱেশ্যনে সুধিছে ভাইটি এজনে তো ইয়াত কৈছে দাদা আপোনাৰ ঘৰ মোৰ গোলাঘাট জামগুৰি হয় তো সেয়াই আৰু বিশেষ একো নাই আৰু থেংক ইউ ইমান মৰম দিয়াৰ কাৰণে যে তোমালোকে কমেণ্ট এটা কৰিছা যিহেতু মোৰ ভিউজ তেনেকৈ নাযায় তাৰ মাজতে 2-এটা যে কুৱেশ্যন সুধিছা থেংক ইউ সেইবাবে আৰু এনেকৈ ছাপোৰ্ট কৰি যাবা আৰু অলপ শ্বেয়াৰ কৰি দিবা যে মোৰ চেনেলটো আনকৈ সোনকালে ছাবস্ক্ৰাইব কমপ্লিট হয় এতিয়া 145টা নে 46টা হৈ আছে তো সোনকালে 1K কৰি দিয়া আৰু তোমালোকৰ তো আজিলৈ ইমানেই নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈ